এয়া আহি পাই গ'লো ভূপেন হাজৰিকা সমাধিস্থল। এতিয়া ভিতৰত সোমাব লৈছোঁ, আপোনালোকক বেক কেমেৰা কৰি দেখাই আছোঁ। এটা পুখুৰীয়ে বুলি ক'ব পাৰি। ইয়াত পানী ওলাই থাকে। ভিতৰতে সোমাইছে আমাক। এইটো ভূপেন হাজৰিকাৰ ফটো। একেবাৰে সৰু কালৰ ফটো নাই ইয়াত আছে। তো সৰু কালৰ পৰা লৈ তেনে এইটো মিউজিয়ামে বুলি ক'ব পাৰি ন। মিউজিয়াম গাইজ, আপোনালোকক কেতিয়াবা আহিব গুৱাহাটীলৈ, এতিয়া ইয়াত আহিব, ভাল লাগিব ঘূৰি।
তলত যামা তলত মাত আহ না সব আপোনালোকে চাব পাৰে এইবোৰ মই উঠিছোঁ মানে দেই এইটো লিফ্টটো একেবাৰে সৰু কালৰ পৰা লৈকে কালৰ পৰা চব আছে आकार कलमे আৰু এইফালে আছে ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আপোনালোকৰ ওচৰৰ পৰা দেখাইছে ব্ৰহ্মপুত্ৰ ইয়াত মাৰি দিব লাগিব মোক দুটা বস্তুটো এইডোখৰ পৰা এই নাচিতে শৰাই ঘাটতে উতৰুৱা গছিলে জাতি ধৰ